নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ হিষ্ট্ৰী ইউটিউব চেনেলত মই সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিও মই এইটো ভিডিঅ'ত আলোচনা কৰিম অসমৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি সাধাৰণ জ্ঞানৰ ১ নম্বৰ প্ৰশ্ন হৈছে অসমত কেতিয়া চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব ১৮২৩ চনত। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চাহৰ বৈজ্ঞানিক নাম কি? ইয়াৰ উত্তৰ হ'ব কেমেৰিয়া চিনেনচিছ। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া চাহৰ পিতৃজব কোন? ইয়াৰ উত্তৰ হ'ব ছাৰ আলেকজাণ্ডাৰ বুছ। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বছৰি কিমান পৰিমাণে চাহ উৎপাদিত হয়? ইয়াৰ উত্তৰ হ'ব ৪০০ মিলিয়ন কিলোগ্ৰাম। ৫ নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী চাহ নিগম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হয়? ইয়াৰ উত্তৰ হ'ব ১৯৭০ চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী চাহ নিগম কেন্দ্ৰটো প্ৰতিষ্ঠাপন কোন? ইয়াৰ উত্তৰ হ'ব ধৰ্মানন্দ দাস। ৭ নম্বৰ প্ৰশ্নটো প্ৰথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন? ইয়াৰ উত্তৰ হ'ব জগন্নাথ বৰুৱা। ৮ নম্বৰ প্ৰশ্নটো বৰ্তমানলৈকে অসমত গড় মুঠ কিমানখন চাহ বাগিচা আছে? ইয়াৰ উত্তৰ হ'ব ১০১২টা। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসমত চাহ উৎসৱ কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব প্ৰতি বছৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ। বন্ধুসকল, সাধাৰণ জ্ঞানৰ শেষৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চাহ নিগম কেতিয়া গঠন কৰা হয়? ইয়াৰ উত্তৰ হ'ব ১৯৭৩ চনত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখা হ'ব নতুন এক ভিডিঅ'লৈ।